নমস্কাৰ বিন্দু ভূষণ বৰা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ আজি এটা অগতানুগতিক কিন্তু অতি গুৰুত্বপূৰ্ণ পাঠ গোল সেটিং জীৱনৰ লক্ষ্য নিৰ্ধাৰণ আমি জীৱনৰ লক্ষ্য আঁচনি কেনেদৰে প্ৰস্তুত কৰিব লাগে আপোনাৰ এনেকুৱা হয় নেকি যে আপুনি লক্ষ্য আঁচনি কেনেদৰে প্ৰস্তুত কৰিব লাগে প্ৰফেশ্যনেলি নাজানে বা আপুনি লক্ষ্য আঁচনি প্ৰস্তুত কৰিছে কিন্তু উপনীত হ'ব পৰা নাই বা এনেকুৱা হৈছে নেকি যে আপুনি লক্ষ্য আঁচনি প্ৰস্তুত কৰিছে কিন্তু আপুনি যিমান সময়ত উপনীত হ'ব লাগিছিল তাতকৈ দেৰিকৈ উপনীত হৈছে যদি এইকেইটা সমস্যা আপোনাৰ আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে আমি বিভিন্ন সফল ব্যক্তিয়ে কেনেদৰে লক্ষ্য নিৰ্ধাৰণ কৰে তাৰ আধাৰত কিতাপৰ সহায় লৈ এই পাঠটো যুগুত কৰিছোঁ গোল পোষ্ট নোহোৱাকৈ ফুটবল খেলি মজা আছে নেকি নাই কিয় নাই কাৰণ তাত ৰিজাল্ট নাই কোনে কেই গোল দিব কোন হাৰিব কোন জিকিব তাৰ কোনো ফলাফল নোলায় সেইটো কাৰণে আমি মজা নাপাওঁ গতিকে নিশ্চিত যে আপোনাৰ জীৱনত যদি লক্ষ্য থাকে আপোনাৰ জীৱনটো উপভোগ কৰাৰ মজাটোও বেলেগ হ'ব গতিকে পলম নকৰোঁ বলক আমি মূল পাঠৰ মাজলৈ যাওঁ আমি জীৱনৰ প্ৰতিটো খোজতে লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ অনুপ্ৰাণিত হ'বৰ কাৰণে আমি প্ৰথমতে বুজিব লাগিব যে আমাৰ জীৱনটো কিমান মূল্যৱান আৰু জীৱনটো কিমান মূল্যৱান সেইটো বুজিবৰ কাৰণে আমি কিছুমান প্ৰশ্ন কৰিব লাগিব নিজৰ মাজত আমি আচলতে কিয় জীয়াই আছোঁ মই কোন মই কি হ'ব বিচাৰোঁ এই ঘৰখনত এই সমাজখনত এই পৃথিৱীখনত মোৰ কিবা প্ৰয়োজনীয়তা আছেনে গুণ অবিহনে মোৰ এই শৰীৰটো কিবা অস্তিত্ব আছেনে এই কথাখিনি যদি আমি নিয়লে ভাবি চাওঁ তেন্তে নিশ্চয় আমি উত্তৰ পাম জীৱশ্ৰেষ্ঠ মানুহ হিচাপে মই যে জন্ম হ'লোঁ নিশ্চয় এটা তাৰ অৰ্থবহ কাৰণ আছে উদ্দেশ্য আছে কাৰণ পৃথিৱীৰ প্ৰতিটো মানৱ জীৱনেই অমূল্য নিজৰ জীৱনটোক নিজ গ্ৰহত সজাবলৈ মূল্যৱান আৰু অৰ্থবহ কৰি তুলিবলৈ মোৰ বোধেৰে ইয়াতকৈ অনুপ্ৰেৰণাদায়ক চিন্তা একো হ'ব নোৱাৰে আমি প্ৰত্যেকেই ভাবিব লাগে যে কালিলৈ কিয় এই মুহূৰ্তৰ পৰাই আমি আমাৰ নিজৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰা উচিত কাৰণ প্ৰতিটো দিনেই বুদ্ধিমান মানুহৰ বাবে এটা নতুন জীৱনৰ লক্ষ্য নিৰ্ধাৰণ আমি কেনেদৰে কৰিম মানুহৰ জীৱনৰ লক্ষ্য মুখ্যতঃ দুটা দিশৰ ওপৰত দৃষ্টি ৰাখি নিৰ্ধাৰণ কৰা উচিত প্ৰথমটো নিজৰ সহজাত প্ৰতিভা আৰু অভিৰুচিৰ লগত সংগতি ৰাখি পুথিগত শিক্ষাৰ সহায়ত নিজৰ কৰ্মক্ষেত্ৰ বাছি লৈ কৃতকাৰ্য বা সফল হ'বলৈ কৰা চেষ্টা আৰু দ্বিতীয়টো নিজৰ সুকুমাৰ হৃদয় বৃত্তি আৰু নৈতিক চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰি জীৱনত সুখ শান্তি আনন্দ পাবলৈ আৰু আনক বিলাবলৈ কৰা চেষ্টা এই দুয়োটা লক্ষ্যত উপনীত হ'বলৈ আমি প্ৰাথমিক প্ৰস্তুতি কেনেকৈ চলাব লাগিব লক্ষ্যহীন জীৱন এখন বঠাহীন টুলুঙা নাৱৰ দৰে গোল পোষ্ট নথকা এখন ফুটবল খেলৰ দৰে ইতিমধ্যে মই কৈছোঁৱেই লক্ষ্য নিৰ্ধাৰণ সুপৰিকল্পিত আৰু ব্যৱস্থিত নহ'লে হাজাৰ শ্ৰম কৰিলেও এই লক্ষ্যত আমি উপনীত হোৱাটো সম্ভৱ নহয় সেয়ে অভিজ্ঞ ব্যক্তিৰ দ্বাৰা প্ৰয়োজন হ'লে কাউন্সেলিং ল'ব লাগে লক্ষ্য তিনি প্ৰকাৰে নিৰ্ধাৰণ কৰিব পাৰি বা আমি তিনি প্ৰকাৰে লক্ষ্যবোৰ স্থিৰ কৰি ল'ব লাগে প্ৰথম ছুটি সময়ৰ লক্ষ্য শ্বৰ্ট টাৰ্ম গ'ল মধ্যমীয়া সময়ৰ লক্ষ্য মিড টাৰ্ম গ'ল দীৰ্ঘম্যাদী লক্ষ্য লং টাৰ্ম গ'ল কাৰণ কাম অনুযায়ী সময় অনুযায়ী কামৰ ধৰণ অনুযায়ী কামৰ আকাৰ অনুযায়ী আমাৰ এই লক্ষ্যবোৰ বেলেগ বেলেগ হ'ব লক্ষ্য নিৰ্ধাৰণ মুখ্যতঃ কি কেইটা ধাপৰ মাজেৰে আৰম্ভ হয় ধৰা হওক এজন মানুহে ট্ৰেইনৰ টিকেট এটা কিনিলে টিকটটোৱে কি সূচাব ক'ৰ পৰা যাত্ৰা কৰিব কোনটো ষ্টেচনলৈকে যাব কোন শ্ৰেণীৰ টিকট দাম কিমান কোন তাৰিখে যাব লাগিব টিকেটটোৰ কাৰ্যক্ষম ম্যাদ কেতিয়ালৈকে আছে এই গোটেইবোৰ আমি জুকিয়াই চাব লাগিব ইয়াৰ অৰ্থ এই যে টিকেটটোত থকা স্পষ্টতাৰ দৰেই আমাৰ লক্ষ্যও হ'ব লাগিব সুস্পষ্ট ইংৰাজীত যিটো স্মাৰ্ট SMART এই স্মাৰ্ট শব্দটোৰ প্ৰতিটো আখৰৰ পৰা এটা এটা শব্দ আমি উলিয়াই আনি বৰ সুন্দৰ এটা লক্ষ্য তৈয়াৰ কৰি ল'ব পাৰোঁ কেনেদৰে চাব দেই প্ৰথম SMART কৈছিল নহয় স্মাৰ্ট S ফৰ স্পেচিফিক মানে সুনিৰ্দিষ্ট আনুমানিক ধাৰণা নাৰাখি উদ্দেশ্যটো সুনিৰ্দিষ্ট কৰিব লাগে যেনে মই মোৰ শৰীৰৰ ওজন 90 দিনত 8 কেজি কমাম ইয়াত কি বুলি কোৱা হৈছে 90 দিন কোৱা হৈছে আৰু 8 কেজি কোৱা হৈছে সুস্পষ্টকৈ ক'ব লাগিব তেতিয়া মগজুত সেইটো স্থিৰ হৈ যাব যে মই 90 দিনত 8 কেজি কমোৱাৰ কথা সিদ্ধান্ত লৈছোঁ গুৰুৱে তৃতীয় পাণ্ডৱ অৰ্জুনক গছৰ ডালত থকা চৰাইটোৰ লক্ষ্যভেদ কৰিবলৈ দিওঁতে তেওঁ কেৱল কি দেখিছিল চৰাইটোৰ চকুৰ মণিটোহে দেখিছিল সেইটো সুনিৰ্দিষ্টতা 2 জুখিব পৰা বিধৰ হ'ব লাগে মানে মিজাৰেবল লক্ষ্য হ'ব লাগে জুখিব পৰা কাৰণ জোখ মাগ হৈছে কামৰ ক্ৰমোন্নতিৰ এক পৰ্যবেক্ষণ একক বা প্ৰক্ৰিয়া হিচাপ হ'ব লাগিব যদি তুমি তোমাৰ হাতটো আগলে হাউলি গৈ 3 ফুটৰ আঁতৰৰ বস্তুটো ঢুকি পাম বুলি ক'ব পাৰা
সেইটো মিজাৰেবল হ'ব পাৰে, কিন্তু 15 ফুটৰ আঁতৰৰ বস্তুটো ঢুকি পাম বুলি কোৱাটো মিজাৰেবল হ'ব জানো? নহ'ব। গতিকে সেইটো গম পাব লাগিব যে মই এক্সিভ কিমানলৈকে যাব পাৰোঁ। তৃতীয়, এচিভেবল মানে উপনীত হ'ব পৰা বিধৰ। লক্ষ্য হ'ব লাগে যথেষ্ট সংগ্ৰাম কৰি উপনীত হ'ব পৰা বিধৰ, কিন্তু অসম্ভৱ প্ৰায় হ'ব নালাগে, অন্যথাই ই কি কৰিব? নিৰাশা আনিব। অলপ আগতে যিটো কৈ গ'লোঁ মিজাৰেবল, তাৰ লগত এইটোৰ সংগতি আছে। তাৰমানে আমি লাভ কৰিব পৰা ধৰণৰ কথা ক'ব লাগে। মই কোনো ধৰণৰ চন্দ্ৰযান নোহোৱাকৈ মই চন্দ্ৰলৈ যাম বুলি ক'লে হ'ব নেকি? নহ'ব, হয়তো সম্ভৱপৰ নহ'ব। গতিকে গম পাব লাগিব যে মই কিমানলৈকে ষ্ট্ৰেছ লৈ পেলাই লক্ষ্যটো নিৰ্ধাৰণ কৰিব পাৰোঁ, সেইটো নিজে অনুমান কৰি ল'ব লাগিব। 4 নম্বৰ, বাস্তৱসন্মত। লক্ষ্যটো কল্পনাপ্ৰসূত নহয়, বাস্তৱসন্মত হ'ব লাগিব। যেনে মই মোৰ শৰীৰৰ ওজন 30 দিনত 20 কেজি কমাব বিচাৰোঁ। এক্সাৰচাইজ কৰিলোঁ আৰু আহাৰো নিয়মীয়াকৈ ডাক্তৰৰ পৰামৰ্শ মতে খালোঁ, তেতিয়াও সম্ভৱ হ'বনে নহয়? আচলতে প্ৰেক্টিকেলি কথাটো ৰাইট হয়নে নহয়, সেই বস্তুটো চাব লাগিব। মই যদি কওঁ যে মই এমাহত এক্সাৰচাইজ কৰি বা খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰি 7 কেজি কমাম, সেইটো সম্ভৱ যেন লাগিব পাৰে, কিন্তু 30 কেজি কমাম বুলি কৈ দিলে সেইটো সম্ভৱ নহ'ব, বাস্তৱসন্মত নহ'ব পাৰে। গতিকে সেইটো কথা চাব লাগিব। 5 নম্বৰ, লক্ষ্য হ'ব লাগে টাইম বাউণ্ড। স্মাৰ্টৰ শেষৰ আখৰ টি, টাইম বাউণ্ড মানে সময় নিৰ্ধাৰিত। কামটো কিমান সময়ত আৰম্ভ কৰি কিমান সময়ত শেষ হ'ব, আৰম্ভণি আৰু শেষৰ সুনিৰ্দিষ্ট সময় উল্লেখ থাকিব লাগিব। যে লক্ষ্য এটা নিৰ্ধাৰণ কৰিছোঁ যে কেতিয়ালৈ শেষ কৰিম সেইটোৱে কোৱা নাই। ধৰি লওক এজন মানুহে লক্ষ্য লৈছে তেওঁ ফৰচুনাৰ গাড়ী এখন কিনিব 2025 চনৰ 26 নৱেম্বৰ তাৰিখে। তেওঁ কথাটো সুনিৰ্দিষ্টকৈ ক'লে, তাৰমানে তেওঁ সেইমতে সেই তাৰিখটো যেতিয়া ফিক্স কৰিলে, সেইমতে তেওঁ ক'ত ক'ত টকা সঞ্চয় কৰি কেনেদৰে তেওঁ পুঁজি এটা তৈয়াৰ কৰিব আৰু পুঁজিটোৰ দ্বাৰা তেওঁ গাড়ীখন কিনিব পাৰিব, সেইটো তেওঁ নিৰ্ধাৰণ কৰিব পাৰিলে। সেইটো তেতিয়াহে সম্ভৱ হ'ব যদিহে তেওঁ সময়টো সুনিৰ্দিষ্টকৈ বান্ধি লয়। সেইটো কোৱা হয় টাইম বাউণ্ড, সময় নিৰ্ধাৰিত। আমি এইখিনিতে কেইটামান কথা মনত ৰাখিব লাগিব। এইবোৰ আচলতে সপোন দেখিলেই নহ'ব বা আমি লক্ষ্য নিৰ্ধাৰণ কৰিলেই নহ'ব, তাৰ কাৰণে আমাৰ মানসিক প্ৰস্তুতি লাগিব, আমাৰ কায়িক প্ৰস্তুতিও লাগিব। কোনকেইটা কথা অতি গুৰুত্বপূৰ্ণ আমাৰ লক্ষ্য নিৰ্ধাৰণত সফল হ'বৰ কাৰণে? 1 নম্বৰ, সপোন দেখিব লাগিব, মানে ড্ৰিম। সেইটো সপোন মানে ৰাতি দেখাটো নহয়, যিটো সপোনে আপোনাক শুবলৈ নিদিয়ে। আব্দুল কালামদেৱে কৈছে নহয়, মানে জীৱনত আপুনি কিবা এটা কৰিব বিচাৰে, সেই কামটো যিটো কাম নোহোৱালৈকে আপোনাৰ মনত শান্তি নাই, সেইটো সপোনৰ কথা কৈছে, বাস্তৱ জীৱনৰ সপোন। 2 নম্বৰ, ইতিবাচক দৃষ্টিকোণ, পজিটিভ এটিটিউড। ইতিবাচক দৃষ্টিকোণ থাকিলেহে সকলো কাম সম্ভৱ হৈ উঠে। এইটো পাৰিম জানো, এইটো হ'ব জানো, কাৰণ আপোনাৰ চাৰিওপাশৰ যিটো পৰিৱেশ সেইটো কিন্তু বিৰাট নিগেটিভ। আপোনাক তই নোৱাৰিবি, এইটো নহ'ব, এনেকৈ কোৱা মানুহে আপুনি 98% পাব। 2%, 2% মানুহ পাব আপুনি যি আপোনাক উৎসাহিত কৰিব বা ইতিবাচক কথা ক'ব। এইটোৱে সত্য, এইটো একেবাৰে সত্য কথা। আপুনি তাৰ কাৰণে প্ৰস্তুত হৈ থাকক। গতিকে আপুনি নিজক প্ৰতিটো সময়ত পজিটিভ কৰি ৰাখিব লাগিব। আপুনি পজিটিভ কথা চিন্তা কৰিব লাগিব, পজিটিভ মানুহৰ কাহিনী পঢ়িব লাগিব, সফল মানুহৰ কাহিনী পঢ়িব লাগিব, সফল মানুহৰ বক্তব্য শুনিব লাগিব, সফল মানুহৰ কিতাপ পঢ়িব লাগিব। আপুনি যিবোৰ ঋণাত্মক দৃষ্টিকোণৰ কথা কোৱা মানুহ বা ঋণাত্মক ভাৱধাৰাৰ মানুহ, সেই মানুহবোৰৰ বক্তব্য শুনাৰ পৰাও আপুনি আঁতৰি থাকিব লাগিব, তেতিয়াহে আপুনি সফল হ'ব পাৰিব। 3 নম্বৰ, ধৈৰ্য, সাহস, অধ্যৱসায়। পেচেন্স, কাৰেজ, পাৰজিভাৰেন্স। এইকেইটা অতি গুৰুত্বপূৰ্ণ সফল হ'বৰ কাৰণে। কাৰণ আপুনি কোনোবা সময়ত নিৰাশ হ'ব পাৰে বা কোনোবা সময়ত আপোনাৰ ভয় লাগিব পাৰে, কোনোবা সময়ত আপোনাৰ বাৰে বাৰে কামটো কৰিবলগীয়া হ'ব পাৰে। তো এনে ক্ষেত্ৰত এই গুণকেইটাৰ অতি জৰুৰী। সময়ৰ কথা ইতিমধ্যে ক'লোৱেই। সুনিৰ্দিষ্ট সময় এটা থাকিব লাগিব আৰু সময় যে মূল্যৱান, অতি মূল্যৱান, সেইটো আপুনি অনুভৱ কৰিব লাগিব। সেয়া আমি যে সৰুতে পাইছিলোঁ, ধেমালিত মজিলৰা সোণাময় দিন, অবাবত নকৰিবা ব্যয়, যেতিয়া থাকিব কাম কৰিবলগীয়া কৰোঁ বুলি ধৰিবা মনত। পৃথিৱীত এটা বস্তুৱেই কেতিয়াও ঘূৰি নাহে, সেইটো হ'ল সময়। গতিকে আমি যিটো সময় পাৰ কৰি গ'লোঁ, সেই পাৰ কৰি যোৱা সময়টো কিমান ইফেক্টিভ হ'ল, কিমান প্ৰডাক্টিভ হ'ল, কিমান ফলপ্ৰসূ হ'ল, সেই কথাটোত আমি
সদায় যদি ধ্যান ৰাখোঁ তেতিয়াহ'লে আমি সময়ৰ প্ৰতি সজাগ হৈ যাম Success does not mean the absence of failures. It means the attainment of ultimate objectives. It means winning the war, not every battle. এডুইন চিবলিছে কোৱা কথাষাৰৰ সাৰমৰ্মটো হ'ল কৃতকাৰ্যতা মানে এইটো নুবুজায় যে কোনো এজন ব্যক্তিৰ লক্ষ্যত উপনীত হোৱাৰ পথত প্ৰতিটো সৰু বৰ ঘটনাতে জয় হ'বই লাগিব এইটোহে বুজায় যে অজস্ৰ ঘাত প্ৰতিঘাতেৰে জিকা হৰাৰ মাজেদিয়েই তেওঁ বিজয়ৰ শেষাৰিটো মাৰিবলৈ সফল হয় তাৰমানে আমি সৰু সৰু কথাবোৰত যদি বিফল হওঁ তাৰ কাৰণে আমি নিৰাশ হ'লে নহ'ব কিন্তু আমি এই মহাযুদ্ধখন জিকিলো নে নাই লক্ষ্যৰ যিটো মহাযুদ্ধ শেষ ফলটো পালনে নাই সেইটোহে গুৰুত্বপূৰ্ণ গতিকে মাজত পোৱা সৰু সৰু মিঠা ফল তিতা ফল এই সকলোবোৰ অতিক্ৰম কৰি আমি মুখ্য ফলটোলৈ আগবাঢ়ি যাব লাগিব আৰু সেইদৰে আমি লক্ষ্যত এটা এটা ধাপেৰে আমি শেষ বিজয়ৰ শেষ হাঁহিটো মাৰিবলৈ সক্ষম হ'ম আশা কৰোঁ কথাখিনিৰ পৰা আপোনালোক অনুপ্ৰাণিত হৈছে উপকৃত হৈছে যদি পাঠটো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব মন্তব্য কৰিব আৰু যিমান পাৰি বেছি ছাত্ৰ ছাত্ৰীৰ মাজলৈ বিলাই দিব যাতে ছাত্ৰ ছাত্ৰীসকল অনুপ্ৰাণিত হয় যদি আপুনি মোৰ ভিডিঅ'টো প্ৰথম চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব কাষৰ বেল আইকনটো বজাই দিব যাতে মোৰ যদি ভিডিঅ'বোৰ আপোনাৰ প্ৰয়োজনীয় নিচিনা লাগে আপুনি সকলোতকৈ আগত লাভ কৰিব পাৰে আপোনালৈ শুভেচ্ছা জনাই অচিৰেই পুনৰ লগ পাম আজিলৈ সামৰিছোঁ চিৰচেনেই মোৰ ভাষা জননী ধন্যবাদ